হে গাইজ, আপোনালোক সকলোকে হিমাস্মিতাৰ ব্লগলৈ স্বাগতম জনাইছোঁ। কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে। আৰু এতিয়া সৰস্বতী পূজাত গৈ আছোঁ মই। 2টামান বাজিছে দুপৰীয়া। মোৰ যাব একদম ইচ্ছা নাছিলে, কাৰণ বতৰ যিহেতু ইমান বেয়া, বৰষুণ কেতিয়া দিয়ে ঠিক নাই আৰু ইমান ঠাণ্ডা। তথাপিতো গৈ আছোঁ আৰু কলেজলৈ নাযাওঁ। ক'ত যাওঁ কি কৰোঁ আপোনালোকে চাই থাক। মোৰ ফ্ৰেণ্ডজনীক লগ পালোঁ, চুমকি। তাই এতিয়া গণেশগুৰিত থাকে আৰু তাই ইয়াতে ৰখি আছিলে, আহিলোঁ। আৰু ফ্ৰেণ্ড, আজিতো বতৰ ইমান ঠিক নহয়, হ'লেও আৰু অলপ ফুৰি আহিম আৰু। ক'লৈ যাবা? কলাক্ষেত্ৰ যাম। কলাক্ষেত্ৰ? আমি কলাক্ষেত্ৰলৈ যাম, তাই আৰু মই। আপোনালোকে ভিডিঅ'টো চাই থাকিব, দেখাই থাকিম বাৰু। আমি এতিয়া ফুটপাতেৰে খোজকাঢ়ি আছোঁ ফ্ৰেণ্ড, ব্ৰিজৰ কাষেৰে পাঞ্জাৱৰী লাইনত বাছত উঠিবলৈ। আৰু এটা কথা আপোনালোকে ভাবিছে নিশ্চয় যে আমি সৰস্বতী পূজাত যাবলৈ, মাক দৰ্শন কৰিবলৈ আমি ফুৰিব গৈ আছোঁ। একচুৱেলি আমাৰ দেৰি হৈছিলে, 2:30 বাজিছিলে সেইখিনি সময়ত। আৰু সেইখিনি সময়ত যিহেতু পূজা সমাপ্ত কৰা হয়, সেইবাবে আৰু নগ'লোঁ কলেজলৈ। অলপ ভাবিলোঁ যে অলপ ফুৰি আহোঁ ফ্ৰেণ্ডৰ লগত। সৰস্বতী পূজাৰ দিনা ফুৰিছা? ফ্ৰেণ্ড, আজি সৰস্বতী পূজাত কলাক্ষেত্ৰৰ গেটৰ সন্মুখত ভিৰ দেখিছেনে? একচুৱেলি কথাটো হ'ল যে তাতে ভিতৰত মানে সোমাব দিয়া নাই, ডাবল ড'জ ভেকচিন লাগে আৰু তাতে সেইবাবে চেক কৰি আছে ভেকচিন। আৰু আমি সোমাই আহিলোঁ ভিতৰলৈ, মোৰ ফ্ৰেণ্ডজনী আৰু মই। আৰু ইমান লম্বা লাইন, টিকেটো কাটিব পৰা নাছিলোঁ। তাতে মোক দাদা এজনে হেল্প কৰি দিলে। তেখেতে মানে আগত লাইন ধৰি আছিলে আৰু আমি কৈছিলোঁ যে দাদা আমাৰ টিকেটটো কাটি দিয়কচোন, আমি ইমান লম্বা লাইন আমি কাটিব পৰা নাই। তেখেতক পইচা দিলোঁ আৰু তেখেতে আমাক টিকেটটো কাটি দিলে আৰু আমি জল্দি সোমাব পাৰিছোঁ। সেইবাবে আমি দাদাজনক ধন্যবাদ দিলোঁ। ফ্ৰেণ্ড, মই আপোনালোকক চকুটো দেখাই আছিলোঁ, মই যে একো লগাব পৰা নাই। একচুৱেলি মোক ডক্টৰে মানা কৰিছিলে মই চকুত কাজল, আইলাইনাৰ বা আইশ্বেডো একো নলগাওঁ। সেইবাবে মোৰ অলপ বেয়া লাগিছিলে, চকুটো খালী লাগি আছিলে। আৰু তাৰে কাৰণে আপোনালোকক মই দেখাই আছিলোঁ। আৰু এতিয়া মোৰ ফ্ৰেণ্ডজনী আৰু মই ভিতৰলৈ গৈ আছোঁ কলাক্ষেত্ৰলৈ, আৰু মাজে আমি ফটো চটো উঠি আছোঁ। আৰু সকলোৱে বহুত ধুনীয়াকৈ আহিছে, চাই ভাল লাগিলে। বৰষুণ দিব নেকি? এতিয়া অলপমান তাই আৰু মই ফটো চটো উঠিলোঁ, তাই আৰু চুমকি আৰু মই। এইটো ঘৰত কি বুলি কয় কোৱা? ৰংঘৰ নেকি? ৰংঘৰ কয়। এখন কলাক্ষেত্ৰৰ ব্ৰিজ। ইয়াতে বৰষুণ দিব, পুৰা আন্ধাৰ কৰি আনিছে আৰু গাজনি দি আছে। এইটো মই ইউটিউবৰ ভিডিঅ'। ঠাণ্ডা, বহুত ঠাণ্ডা। ফ্ৰেণ্ড,
ইয়াতে পুৰা বতাহ বৰষুণ দিছে, সকলে জমি আছে দেখিছেনে? আমি দুটা ইয়াতে আছো। এয়া বৰষুণ দিয়াৰ পিছত দৃশ্য। শাড়ীখন গোটেই জিকিলে। জিকিছে? দীঘলকৈ পিন্ধিছা নেকি? সেইফালে নাযাওঁ আৰু। নেকি দেখিছেনে ফুলখিনি পাত চেপত ৰৈছে, ইমান ভাল লাগিছে। এইখিনি চাওক ফুল। এতিয়া ভোক লাগিছে, যাওঁ আৰু। ফ্ৰেণ্ড আমি এতিয়া যাব লৈছোঁ। তলত হাতী ওপৰত কৰিছে, তই বোলে যি কৰ বোলে যি কৰ কৰি আপোনালোকে মোক কমেণ্ট কৰিব আজি সৰস্বতী পূজাত কেনে লাগিছে। ফ্ৰেণ্ড আমি এতিয়া যাব লৈছোঁ। এখন কলাক্ষেত্ৰৰ গেট হয়। আমি যাব লৈছোঁ ফ্ৰেণ্ড। এখন গেট পাৰ হ'লোঁ। ঐ বাছ আছে তাতে, আহা। ঘৰত যাওঁ আৰু। ইয়াতে মোৰ ভিডিঅ'টো এণ্ড কৰিলোঁ। যদি আপোনালোকৰ মোৰ ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে প্লিজ লাইক এটা কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বাই বাই, গুড নাইট।